मोटर सिस्टम खाली बढ़िया है ना। तो गाइस मলৰ से यहाँ पेट्रोल আৰু বালা আৰু এইভাগে পানী আৰু এখন কাঠ তো আমি কি কৰি আছো তো আপোনালোকে ভিডিঅ'টো গম পাইছে কিবা চাম্বাৰখন চাই অলপ ধৰিব পাৰিছে তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক কি হয় আজি আৰু গাইস মানে আজি আমাৰ ওচৰত এটা মানে ভয়ানক ঘটনা হৈছে কি হৈছে মানে বহি কেনে কৈ আছো তো ভিডিঅ'টো চাই থাকক তো মানে আমাৰ গাঁৱত এখন দোকানত মানে ভয়ানক এটা জুই মানে জুই বুলি বৈদ্য এটা মানে ভয়ানক দুৰ্ঘটনা হৈ গ'ল মানে আমাৰ ৰাতিপুৱা হৈ গৈছে মোটামুটি 7টা হৈছে না মানে 7টা 8টামান হৈ ভয়ানক দুৰ্ঘটনা হৈছে তাৰ কাৰণে মই ভিডিঅ' এটা বনাই আছো মানে কি কাৰণ কি হ'ল সকলোখিনি কম তো চাই থাকক ভিডিঅ'টো তো গাইছ আপোনাৰ নিশ্চয় গম পাইছে যে আমি কি কৰিব যাই আছো তো আপুনি যি ভাবিছে সেইটো কাম কৰিব যাই আছো তো ভিডিঅ'টো চাওক কি হয় তো গাইছ আপোনালোকে নিশ্চয় গম পাইছে যে মই কি কৰিব যাই আছো তো ইয়াত মানে পেট্ৰল আছে পানী আছে বালা আছে আৰু এক কাঠ আছে মানে আপোনালোকে নিশ্চয় গম পাইছে যে মানে জুই নোহোৱাৰ কাৰণে কোনটো বেষ্ট উপায় হয় তো সেইখিনি আজি আপোনালোক বুজাম তো ভিডিঅ'টো চাই থাকক তো গাইছ এতিয়া ষ্টাৰ্ট কৰোঁ তো ইয়াত ফাৰ্ষ্টতে আমি পেট্ৰল ঢালি দিম তো পেট্ৰল ঢালি দি মানে পানী দি নুমাম মানে দি নুমাই নাই চাম তাৰপিছত বালা দি চাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো ফাৰ্ষ্টতে আমি ইয়াত পেট্ৰল অলপ ঢালি দিম তো গাইছ এই পেট্ৰল হয় এইবিলাক অচেতন কেমেৰাটো অচেতন দেখুৱাই দিয়া ইয়াত পেট্ৰল দেখাই দিয়া তো গাইছ ইয়াত মানে ধুনীয়াকৈ পেট্ৰল অলপ ঢালি দিছোঁ তো ইয়াত ঢালি থৈ দিছোঁ অলপ তো গাইছ আমি এইবিলাক চেফটি লৈ কৰি আছোঁ আপোনালোকে নকৰিব তো এইটো অলপ দূৰতে থৈ দিছোঁ তো ইয়াত ফাৰ্ষ্টতে আমি অলপ গাইছ তো ইয়াত মানে ফাৰ্ষ্ট মানে দূৰৰ পৰা মোকো দেখাই দিয়া দূৰৰ পৰা মেচ মাৰি দিম গাইছ ইয়াত চাওক তো গাইছ চাওক তো গাইছ আপোনালোকে দেখা পাইছে নাই ভয়ানক তো গাইছ ইয়াত পানী দিছোঁ নুমে তো গাইছ চাওক এইবিলাক অচেতন কেমেৰাটো চা গাইছ মই পানী দি আছোঁ নুনুমে চা গাইছ তো গাইছ চাওক মানে এতিয়াও জ্বলি আছে গাইছ চাওক দেখা পাইছে নাই মোৰ দেখি দেখুৱা গাইছ এতিয়াও চাওক পানী নুনুমে তো গাইছ এতিয়া নেক্সট তাত চাই এতিয়ালৈকে নুমা নাই দেখিছে না গাইছ তো গাইছ এতিয়া মানে আকৌ দি চাম এতিয়া বালা দি চাম মানে বালা দি কিমান ফাৰ্ষ্টত মানে জুই কৰা নুমে যায় তো চাই থাকক ভিডিঅ'টো তো ইয়াত আৰু মানে পেট্ৰল দি দিছোঁ ইয়াত দি দিছোঁ এইবাৰ বালা দি চাম গোটেইখিনি দিছোঁ সেই গাইছ এইটো দূৰত ফেলাই দিম বটলটো দেন কাৰে আকৌ কিবা নহয় ফেলাই দিছোঁ গাইছ আৰু এতিয়া দূৰৰ পৰা আকৌ মাৰি দিম একবাৰ তো বালা দিম এইবাৰ গাইছ চাই থাকক তো গাইছ চাওক কি ডাঙৰকৈ লাগিছে আৰু ইয়াত গাইছ এইবাৰ বালা ছিটাম তো গাইছ এইটো বালা দি নুমা নাই তো গাইছ চাওক বালা দি নুমাই নাই গাইছ তো গাইছ চাওক তো গাইছ নুমাই নাই এখনো তো গাইছ নুমাই নাই গাইছ নুমাই নাই বালা চেছে হৈ গ'ল গাইছ বহুত বালা লাগে না গাইছ নুমাই নাই তো গাইছ মানে বুনত লাগি আছে সেইকাৰণে কাঠত নুমাইছে তো দেখাই দিয়া মানে গাইছ মানে কাঠত নুমাইছে এতিয়া মানে বুনত লগা নাই সেইকাৰণে তো গাইছ চাওক আপোনালোকে চাব পাৰে মানে কাঠত লাগে মানে কাঠত নুমাইছে অলৰেডি আৰু ইয়াত মানে তো নুমা নাই গাইছ সেইখিনি পানী খালি দিছোঁ তো গাইছ আপোনালোক সেইখিনি দেখালোঁ তো গাইছ সেইখিনি সেনেকুৱা আছিল মানে বালা দিয়ে বেছি পটকৈ মানে জুই কৰি নুমা যায় কিন্তু মানে ঘটনাটো কি হ'ল আজি আমাৰ গাঁৱত ৰাতিপুৱা ঠিক 8টা নবজতে 8টা বাজবা 10 মিনিট থাকোঁতে মানে তেওঁলোকৰ মানে দোকানখন খুলি যেতিয়া মানে ছাতি দিয়াৰ পিছত মানে ধূপ দি মানে কি হ'ল মানে পেট্ৰল আছিল ওচৰত মানে তলত য'ত ওপৰত ছাতি দিয়ে তাৰে তলত আছিল পেট্ৰল তো মানে তাতে পেট্ৰল মানে লিক হৈ আছিল তো মানে গমেই নাপায় তো দোকানখনত বহুত মাল আছিল মানে বহুত লাখ টকাৰ মাল আছিল আৰু দোকানত মানে কেছতো অলপ পইচা আছিল মানে জনামতে 10-20 মান পইচা আছিল কেছ বাকচতো তো মানে গাইছ যোনটো ধূপৰে চাই থাকে চাইটো মানে আহি মাটিত পৰি গ'ল লগ মানে পেট্ৰলত জুই লাগি গোটেই দোকানখন চেছ মানে 5 মিনিটত দোকান চেছ হৈ গৈছে তো গাইছ মানে বহুত মানুহ হৈ গ'ল লগ ভিৰ হৈ গৈছে আৰু আমাৰ ওচৰত মানে এইবিলাক ফায়াৰ ব্ৰিগেডৰ মানে এইবিলাক গাড়ী চাড়ী নাই কেনে জুইটো নুমাব নোৱাৰি বালা চালা মাৰি তো পানী চানী মাৰিল তো সেনেকৈ মানে জুইটো আৰু সেনেকৈ নুমাল আৰু মানে গাইছ তেওঁলোকৰ দোকান এজনৰ মানে ভৰিত পৰি গৈছে দোকান ভৰিতে পৰিছে আৰু মানে মানুহজন বাচিছে আৰু দোকানখনৰ মোটামুটি প্ৰায় 3 নহয় 4-5 লাখ মান টকাৰ মানে পানীত পৰি গ'ল আৰু এই পইচাগিলা চব দোকানে সতি তো দোকানখনৰ বৰবাদ বহুত মাল আছিল তো সেইবিলাক চেছ হ'ল তো এতিয়া আপোনালোক দোকানখন দেখাই আছোঁ কেনেকুৱা কি হৈ আছে তো ভিডিঅ'টো শেষ হোৱা নাই এতিয়ালৈকে চাই থাকক তো গাইছ আপোনালোকে নিশ্চয় দেখা পাইছে যে দোকানখন কিমান ডাঙৰ ভয়ানক জুই এটা পৰিস্থিতি হৈছিল তো দোকানখন একদম চেচটো বেয়া লাগিছে তো গাইছ এইটো ভিডিঅ' মানে মই দোকানীসকলৰ কাৰণে বনাইছোঁ তো মানে দোকানবিলাকত মানে এইটো ঘটনা হৈ থাকে তো মানে পেট্ৰলৰ কাৰণে জুই লাগে তো মানে লাইনত লাগি জুই লাগে মানে এইটো হৈ থাকে তো মানে গাইছ দোকানবিলাকত
মানে পেট্ৰল হওক মানে লাইনত হওক এইবিলাক মানে দূৰত থৈ দিব লাগে, মানে অলপ সাৱধানত চলি থাকিব লাগে। গাইছ মানে দোকানবিলাকত এই কি গেছৰ নিচিনা কি এইটো চিলিণ্ডাৰৰ নিচিনা বস্তুটো সেইটো যে মানে মাৰি দিলে ফেন চেন সেই বস্তুটো ৰাখিব লাগে, সেইটো মানে ইমাৰ্জেঞ্চি হয়তো এইবিলাকৰ কাৰণে। তো সেই বস্তুটো দোকানীসকলে ৰাখিব। আৰু দোকানীসকলৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। দোকানীসকলে যদি চাই আছে তো এইবিলাক মানে পেট্ৰল হওক লাইনৰ কাৰণে এইবিলাকৰ কাৰণে অলপ দূৰত থাকিব। তো গাইছ দোকানীসকলৰ কাৰণে এইটো ভিডিঅ' বনাইছিলোঁ। তো শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো যেন দোকানীসকলে পায় আৰু অলপ সাৱধানত চলিব লাগে সকলোৱে। অকল অনলি দোকানীবিলাকৰ কাৰণে নহয়, সকলোৱে মানে চলিব লাগে অলপ সাৱধানত। গেছ চিলিণ্ডাৰ হওক বা এইবিলাকৰ দূৰত থাকিব লাগে সদায়। গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল। নেক্সট ভিডিঅ' দিম আৰু। তো গাইছ ভিডিঅ'টো ইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক। এইটো ভিডিঅ' মানে মই দোকানীসকলৰ কাৰণে বনাইছোঁ।